হেল্ল' এভৰিৱান। প্ৰথমে সকলোকৈ অসমীয়া শিক্ষামূলক ইউটিউব চেনেল ইনফমেজলৈ সকলোকৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ মাজেৰে এটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰশ্নটো হ'ল, ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালক কিহৰ ভিত্তিত কেণ্টুম আৰু শতম বৰ্গত ভাগ কৰা হৈছে? এই দুটা বৰ্গৰ অন্তৰ্গত ভাষাবোৰৰ এটি চমু পৰিচয় দাঙি ধৰা। এই প্ৰশ্নটোৰ উত্তৰটো লিখোঁতে তিনিখন কিতাপ ফ'ল' কৰা হৈছে। কিতাপকেইখনৰ নাম হৈছে ভাষা বিজ্ঞান ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী, ভাষাতত্ত্ব ডক্টৰ দীপ্তি ফুকন পাটগিৰি আৰু পৃথিৱীৰ বিভিন্ন ভাষা নগেন ঠাকুৰ। আজিৰ প্ৰশ্নটো হ'ল, ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালক কিহৰ ভিত্তিত কেণ্টুম আৰু শতম বৰ্গত ভাগ কৰা হৈছে? এই দুটা বৰ্গৰ অন্তৰ্গত ভাষাবোৰৰ এটি চমু পৰিচয় দাঙি ধৰা। জগতত প্ৰচলিত ভাষাসমূহত প্ৰৱাহিত পাৰস্পৰিক সম্পৰ্কক কেন্দ্ৰ কৰি ভাষাবিজ্ঞানীসকলে যিকেইটা ভাষা পৰিয়াল নিৰ্ণয় কৰিছে, তাৰ ভিতৰত ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল বিশেষভাৱে উল্লেখযোগ্য। এই ভাষা পৰিয়ালক আৰ্য, ইণ্ডো জাৰ্মানীয় আদি নামেৰেও অভিহিত কৰা হৈছে। ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালক দুটা ভাগত ভাগ কৰা হৈছে, কেণ্টুম আৰু শতম। বিশিষ্ট ভাষাতাত্ত্বিক পণ্ডিত এস্কলিয়ে 1870 চনত কৈছিল যে ইণ্ডো ইউৰোপীয় ভাষাত ক ধ্বনিটোৰ দুই ধৰণৰ বিকাশ হৈছিল। কিছুমান ভাষাত দন্ত্য শ / শ আৰু কিছুমান ভাষাত ক ধ্বনিৰূপে ব্যৱহাৰ হয়। মূলতঃ এই ধ্বনিতাত্ত্বিক বিশিষ্টতালৈ লক্ষ্য ৰাখিয়েই ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালক কেণ্টুম আৰু শতম এই দুই বৰ্গত ভাগ কৰা হৈছে। ৰৈখিক চিত্ৰৰ সহায়ত এই শ্ৰেণীবিভাজনৰ নিম্নোক্ত ধৰণে দেখুৱাব পাৰি। ইণ্ডো ইউৰোপীয় ভাষা, ইয়াৰ দুটা ভাগ, কেণ্টুম বৰ্গ আৰু শতম বৰ্গ। কেণ্টুম বৰ্গৰ অন্তৰ্গত 5টা ভাষা আছে। সেই 5টা ভাষা হ'ল কেল্টীয়, ইটালীয়, জাৰ্মানীয়, গ্ৰীক, তুষাৰীয়। আৰু শতম বৰ্গৰ অন্তৰ্গত 4টা ভাষা আছে। সেই 4টা ভাষা হ'ল আৰ্মেনীয়, আলবেনীয়, বাল্টোস্লাভীয়, ইণ্ডো ইৰানীয়। তোমালোকে দেখিছা, ইয়াত মই ড্ৰ কৰি দিছোঁ ইণ্ডো ইউৰোপীয় ভাষা, তাৰ দুটা শাখা, কেণ্টুম বৰ্গ আৰু শতম বৰ্গ। এতিয়া কেণ্টুম বৰ্গৰ অন্তৰ্গত, তাৰ তলত কাঁড়চিন দি দেখুওৱা হৈছে, 5টা ভাষা আছে আৰু শতম বৰ্গৰ অন্তৰ্গত 4টা ভাষা আছে। আমাক কুৱেশ্যনটোত দিছিলে এই দুটা বৰ্গৰ অন্তৰ্গত ভাষাবোৰৰ এটি চমু পৰিচয় দাঙি ধৰা। এতিয়া আমি এই যি দুটা বৰ্গ পালোঁ, এই দুটা বৰ্গৰ অন্তৰ্গত আমি টোটেল কেইটা ভাষা পালোঁ? 1, 2, 3, 4, 5, 6, 7, 8, 9, 9টা ভাষা পালোঁ। এতিয়া আমি এই 9টা ভাষাৰ বিষয়ে পইণ্ট ৱাইজ অলপ চমুকৈ লিখিব লাগিব। গতিকে উত্তৰটোত মই এনেদৰে লিখিব চেষ্টা কৰিছোঁ। কেণ্টুম বৰ্গৰ প্ৰধান ভাষা 5টা, যি 5টা আমি অলপ আগতে কৈ আহিলোঁ, কেল্টীয়, ইটালীয়, জাৰ্মানীয়, গ্ৰীক আৰু তুষাৰীয়। তলত এই ভাষাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে। কেল্টীয় ভাষা পৰিয়াল। এসময়ত এই ভাষাটো পূবে এছিয়া মাইনৰলৈকে বিস্তৃত আছিল। লাহে লাহে ইয়াৰ পৰিধি কমি গ'ল আৰু কিছুমান প্ৰশাখাৰ মৃত্যু ঘটিল। এই শাখাৰ ভাষাবোৰক দুটা ভাগত ভাগ কৰা হৈছে, প-কেল্টীয় আৰু ক-কেল্টীয়। এটা প্ৰশাখাত ক ধ্বনিটো প ধ্বনিলৈ ৰূপান্তৰিত হোৱা বাবে মূলতঃ এনেদৰে ভাগ কৰা হৈছে। কেল্টীয় শাখাৰ ভাষাবোৰৰ ভিতৰত আইৰিছ, ৱেল্ছ, কৰ্নিছ, ব্ৰিটন, গলিক ভাষা আদি পৰে। ইটালীয় ভাষা পৰিয়াল। এই শাখাটোত প-ইটালীয় আৰু ক-ইটালীয় এই দুটা ভাগ আছে।
প্ৰাচীন ইটালী ভাষাৰ বহুতো শাখা প-ইটালীয়ৰ অন্তৰ্গত আছিল। সেইবোৰ ভাষাৰ ঠাই পিছত ৰোমৰ ভাষাই অধিকাৰ কৰে। ৰোমৰ ভাষা লেটিন। লেটিন ভাষাত যথেষ্ট পৰিমাণে উৎকৃষ্ট সাহিত্যৰ সৃষ্টি হৈছে। ৰোম সাম্ৰাজ্য বিস্তাৰৰ লগে লগে লেটিন ইউৰোপৰ প্ৰায় সমগ্ৰ দক্ষিণ ভাগত বিয়পি পৰে আৰু সেইবোৰ ঠাইৰ কথিত ভাষাক আঁতৰাই ই প্ৰাধান্য লাভ কৰে। লেটিনৰ এই বিভিন্ন কথ্য ৰূপবোৰৰ পৰা আধুনিক ইটালীয় ভাষা যেনে ইটালী, ফৰাচী, পৰ্তুগীজ, স্পেনীয় আদি ভাষাৰ উদ্ভৱ হৈছে। জাৰ্মানীয় ভাষা পৰিয়াল। ইণ্ডো-ইউৰোপীয় পৰিয়ালৰ এই শাখাৰ ভাষাৰ অন্তৰ্গত ইংৰাজী ভাষাই আন্তঃৰাষ্ট্ৰীয় ভাষাৰ মৰ্যাদা লাভ কৰিছে। এই শাখাৰ ভাষাবোৰ তিনিটা উপশাখাত বিভক্ত: পূব জাৰ্মানীয়, পশ্চিম জাৰ্মানীয় আৰু উত্তৰ জাৰ্মানীয়। পূব জাৰ্মানীয় উপশাখাৰ অন্তৰ্গত ভাষাসমূহৰ ভিতৰত গোথিক ভাষাই সৰ্বপ্ৰাচীন। পশ্চিম জাৰ্মানীয় উপশাখাৰ ভিতৰত প্ৰধান হৈছে ইংৰাজী, জাৰ্মানী আৰু ওলন্দাজ। ইংৰাজী ভাষা-সাহিত্য, সংস্কৃতি, জনসংখ্যা, বাণিজ্য সকলো পিনৰ পৰাই পৃথিৱীৰ আগশাৰীৰ ভাষা। সপ্তম শতিকাৰ পৰা এই ভাষা নিদৰ্শন পোৱা গৈছে। উত্তৰ জাৰ্মানীয় উপশাখাৰ অন্তৰ্গত ভাষাবোৰ হৈছে নৰৱে, ছুইডেন, ডেনমাৰ্ক, আইচলেণ্ড আদিৰ ভাষা। গ্ৰীক ভাষা পৰিয়াল। এতিয়া আমি গ্ৰীক ভাষা পৰিয়ালৰ বিষয়ে পঢ়িম। ইণ্ডো-ইউৰোপীয় ভাষাগোষ্ঠীৰ অন্য এক প্ৰধান শাখা হৈছে গ্ৰীক। অলপ বহীখন এনেকুৱা হৈছে কাৰণে চাবলৈ দিগদাৰ হৈছে। ঠিক আছে, মই আকৌ ঠিক কৰি লৈছোঁ। পূৰ্বতে এই শাখাৰ ভাষাটো গ্ৰীচ, ছাইপ্ৰাছ, এছিয়ান আদিতো প্ৰচলিত আছিল যদিও সময়ৰ প্ৰবাহত ভৌগোলিক পৰিস্থিতিয়ে গ্ৰীচত বহুতো সৰু সৰু প্ৰদেশত ভাগ কৰাৰ ফলত এই ভাষাৰ বহুতো উপভাষাৰ সৃষ্টি হ'ল। তাৰ ভিতৰত প্ৰধান হ'ল এট্ৰিক, আয়োনিক, জুৰিক ইত্যাদি। তুষাৰীয় ভাষা পৰিয়াল। বিংশ শতিকাৰ প্ৰথম অংশত তুষাৰীয় শাখাৰ আৱিষ্কাৰ হয়। ইংৰাজ, জাৰ্মান আৰু ফৰাচী পণ্ডিতসকলে অনুসন্ধান কৰি মধ্য এছিয়াৰ তুৰ্কিস্তানত বহুতো পুথি-পাঁজি আৱিষ্কাৰ কৰিছিল। অনুসন্ধানৰ অন্তত এই পুথিসমূহৰ ভাষা তুষাৰ বা তুষাৰ জাতিৰ নিজস্ব ভাষাৰূপে অনুমান কৰা হয় আৰু সেইবাবে এই ভাষাক উপভাষা দুটা পূব তুষাৰীয় আৰু পশ্চিম তুষাৰীয়। সপ্তম শতিকামানৰ পাছৰে পৰা তুষাৰীয় ভাষা লুপ্ত হ'বলৈ আৰম্ভ কৰে। এতিয়া আমি চাম আৰ্মেনীয় ভাষা। খ্ৰীষ্টপূৰ্ব সপ্তম-অষ্টম শতাব্দী মানত এছিয়া মাইনৰৰ অন্তৰ্গত আৰ্মেনীয় অঞ্চলত আৰ্মেনীয় ভাষাৰ প্ৰচলন আছিল। বৰ্তমান এই ভাষা দক্ষিণ ককেছাছ অঞ্চলত প্ৰচলিত। আৰ্মেনীয় ভাষাৰ দুটা ভাগ এছিয়া আৰু ইণ্ডো-ইউৰোপীয়। এছিয়াত প্ৰচলিত ভাষাটো ষ্টমোল নামে জনাজাত। এতিয়া আহিম আমি আলবেনীয় ভাষা পৰিয়াল। সপ্তদশ শতাব্দীৰ শেষৰ ভাগত আলবেনীয় ভাষাৰ নিদৰ্শন পোৱা যায়। এই শাখাৰ ভাষাসমূহ যুগোস্লাভিয়া আৰু আড্ৰিয়াটিক সাগৰৰ পূব উপকূলত অৱস্থিত আলবেনিয়াত প্ৰচলিত। ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ভিতৰত আলবেনীয়ই হ'ল
সবাতোতকৈ বিদেশী প্ৰভাৱিত ভাষা লেটিন গ্ৰীক ইটালীয় তুৰ্কী প্ৰভৃতি অনেক ভাষা শব্দই এই ভাষাত স্থান লাভ কৰি আছে এতিয়া আহিম বাল্টোস্লাভীয় এই বাল্টোস্লাভীয়টো একচুৱেলি ইয়াত ভুলকৈ আছে বাল্টোস্নাভীয় বুলি আছে একচুৱেলি বাল্টোস্লাভীয় হ'ব এই শাখাৰ ভাষাসমূহক দুটা শাখাত ভাগ কৰা হয় বাল্টীয় আৰু স্লাভীয় এইটো স্নাভীয় ভুল আছে স্লাভীয় কোনোৱে ভাষাতাত্ত্বিকে বাল্টীয় আৰু স্লাভীয়ক ইণ্ডো ইউৰোপীয়ৰে দুটা পৃথক শাখাৰূপে গণ্য কৰে কিন্তু ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক দিশৰ পৰা বিশ্লেষণ কৰিলে এই দুটা ভাষাক একোটা মূলৰ শাখাৰে দুটা বেলেগ বেলেগ ৰূপ বুলিহে ক'ব পৰা যায় বাল্টোস্লাভীয় ভাষাৰ উপভাষাসমূহ হ'ল পোল ক্ৰুচিম বুলগেৰীয় চেক ৰুছ আদি ভাষা ইয়াত বাল্টোস্নাভীয় বুলি আছিলে আচলতে এইটো বাল্টোস্লাভীয় হ'ব ল হ'ব আৰু ৱাব্য হ'ব এতিয়া আমি আহিম ইণ্ডো ইৰানীয় ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠীৰ সবাতোতকৈ উল্লেখযোগ্য আৰু জনপ্ৰিয় ভাষাটো হ'ল ইণ্ডো ইৰানীয় বা আৰ্য এই শাখাৰ ভাগ দুটা ইৰানীয় আৰু ভাৰতীয় আৰ্য এই শাখাসমূহ মূলৰ পৰা কেতিয়া আৰু কেনেকৈ পৃথক হৈ পৰিছিল সেই কথাৰ অৱশ্যে উমান পোৱা নাযায় ইণ্ডো ইৰানীয় ভাষাৰ উপশাখা তিনিটা ইৰানীয় দৰ্দীয় আৰু ভাৰতীয় আৰ্য আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে কুৱেশ্যন আনচাৰটো বুজি পাইছা আৰু তোমালোকৰ যদি আৰু কিছুমান টপিকৰ ওপৰত আলোচনা কৰাটো বিচাৰিছা তেতিয়াহ'লে ভিডিঅ'টোৰ কমেণ্ট কৰিবা আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু অৱশ্যই ছাবস্ক্ৰাইব কৰিবা থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' অশেষ ধন্যবাদ থাকিল